আসাম দেশে গাছেই ফলে অসমৰ ভিতৰত সৰিয়হ হ'ল একমাত্ৰ ফচল। সৰিয়হ শীতকালতেই উৎপাদন হয়। ইয়াৰ পৰা ৪৪% তেল ওলাব পৰা যায়। বৰ্তমান চৰকাৰে কৃষকসকলৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে উন্নত ধৰণৰ বীজ যোগান ধৰি আহিছে, যাতে কৃষকসকল লাভৱান হ'ব পাৰে। তেখেত হৈছে কমল আলী। তেখেতৰ ঘৰ ধুবুৰী জিলাৰ চাপৰ এডিঅ' চাৰ্কলৰ অন্তৰ্গত শিমলাবাৰী গাঁৱত। তেখেতক আমি যোৱাবাৰ ICR DRMR এপাৰৰ পৰা PM20 জাতটো দিয়া হৈছিল। তেখেতে যোৱাবাৰ 1 বিঘাত কৰিছিলে, প্ৰডাকশ্যনটো খুব ভাল হোৱাৰ কাৰণে এইবাৰ তেখেতে নিজে 2 বিঘাত কৰিছে। বৰ্তমান PM20 জাতটো ফল অৱস্থাত আছে। মই তেখেতৰ মুখেৰে শুনিম যে তেওঁ এই জাতটো কেনেকুৱা পাইছে। আমার নাম কমল আলী খান, গাঁও শিমলাবাড়ি চাপর। যাওয়া বছর আমি শস্যটা 1 বিঘা বুনছিলাম, ভালো হওয়ার জন্যে এবার আমি 2 বিঘা করছি। এই চাষ যাতে উৎপন্ন হওয়ার জন্যে আমি আশা রাখেছি। আমার নাম আর যাওয়াবার না যে 1 বিঘা বুনছিলাম, ভালো হয়েছিল। এবার 2 বিঘা বুনছি, ভালো হওয়ার জন্য এবার 2 বিঘা বুনছি, ভালো হয়েছে। আমার নাম রহিমা খাতুন, পার্ট 3 শিমলাবাড়ি। আর বছর 1 বিঘা বুনছিলাম, এবার ভালো হওয়ার জন্য 2 বিঘা বুনছি। আশা করি সামনেবার আরও বেশি করে করি। কৃষক বন্ধুসকল, আপোনালোকে যদি কৃষি উন্নতি কৰিব বিচাৰে তেনেহ'লে অসম চৰকাৰৰ কৃষি বিভাগীয় কৰ্মচাৰীসকলৰ ওচৰত গৈ পৰামৰ্শ ল'ব পাৰে আৰু উন্নত ধৰণৰ বীজ সংগ্ৰহ কৰিব পাৰে। চৰকাৰৰ পৰা উন্নত ধৰণৰ বীজ পোৱাৰ কাৰণে আমাৰ কৃষক বন্ধুসকলৰ ফচল ভালেখিনি উন্নত হৈছে আৰু ভাল পৰিমাণ লাভান্বিত হৈছে। এই ফচল ভাল হোৱাৰ কাৰণে আমাৰ কৃষক বন্ধুসকল বহুত আনন্দিত হৈছে আৰু আনন্দিত হৈ সকলোৱে এনেদৰে কাম কৰি আছে। বৰ্তমান গৰু কম হোৱাৰ কাৰণে যন্ত্ৰচালিত পাৱাৰ টিলাৰ সহায়ত বীজ লোৱাব পাৰে। এই সৰিয়হ খেতি কৰিবলৈ ৰাসায়নিক সাৰৰ প্ৰয়োজন হয়। এইবিলাক সাৰ বিঘা প্ৰতি ইউৰিয়া 12 কেজি, ফসফৰাছ 30 কেজি, পটাছ 3 কেজি দিব লাগে।